হেৰো মইনাৰ মাক শুনিছনে তই এই বাহিৰলৈ ওলাই আছোন আপুনিও বৰ চিন্তা কৰি থাকে মই আকৌ চাহত চেনি বেছি হ'ল বুলিহে ভাবিছিলোঁ ৰঞ্জিত দা মইনো কি পাপ কৰিছিলোঁ মোৰ যে এনেকুৱা অৱস্থা ঐ চিন্তা কিয় কৰিছ ডাঙৰ ডাঙৰ ডাক্তৰৰ জানো বেমাৰ নহয় বাবা এজন আহিছে কি কৰোঁ মাতোনে तुम लोगों का घर में बहुत अशांति हो रहा है বাবা আপুনি ভগৱান মোৰ ছোৱালীজনীক আপুনি বেমাৰৰ পৰা উদ্ধাৰ কৰি দিয়ক বাবা तब तुम आई यही कलसी में पानी भरा के और सोना लेके आइए কাপোৰ পিন্ধে এবেগে ওলাই থাকে বগা পেন নয়নটি থৈ দিলে গৈ নন্দী আই লাভ ইউ কৈছে ৰঞ্জিত দা হে সেই ভণ্ড বাবাটোৰ কথা কৈছো ধান্দা মৰা নাই ঠাণ্ডা কৰিবলৈহে আহিছো কি হ'ল আছে